প্ৰথমতে ধন্যবাদ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি সপোন আছিলে বড়ো কমিউনিটিক মানে এটা ডেভেলপমেণ্ট কমিউনিটি বনোৱা এইটো লৈয়ে আপচুৱে বহুত মানে কেইটামান মিছন লৈ কাম কৰি আছোঁ ইয়াৰে এটা মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যন এইটোৰ লৈ প্ৰগ্ৰাম এতিয়া চলি আছে ইয়াৰ লগতে বড়োফা মিছন ফৰ সাষ্টেইনেবল চেঞ্জ এইটো এটা মিছন আছে এইটো চলি আছে এটা মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যনৰে এটা প্ৰগ্ৰাম গোবৰ্ধনা আঞ্চলিক কমিটি আপচিৰ উদ্যোগত এইটো প্ৰগ্ৰাম ল'ৰা ছোৱালীবিলাকক লৈ এইটো লোৱা হৈছে এইটো আমি আজি আলোচনা কৰিছোঁ ইম্পৰ্টেঞ্চ অফ স্কিল এণ্ড কোৱালিটি এডুকেশ্যনৰ বিষয়ে আমাৰ ল'ৰা ছোৱালীবোৰে এতিয়া আজিৰ যুগত স্কিল বা কোৱালিটি এডুকেশ্যনৰ অবিহনে যে নিজৰ লাইফটো গঢ়ি তুলিব নোৱাৰে বা নিজৰ লাইফটো চলাই নিব নোৱাৰে এইটো লৈ ল'ৰা ছোৱালীবিলাকক লৈ মানে আমি আলোচনা কৰিছোঁ আমিও আশা কৰিছোঁ আমিও ভাবোঁ আমাৰ ল'ৰা ছোৱালীবোৰক ডক্তৰ হওক ভাল ইঞ্জিনিয়াৰ হওক ভাল বিজনেছমেন হওক ভাল খেতিয়ক হওক বা ভাল ইণ্ডাষ্ট্ৰিয়েলিষ্ট হওক আমিও বিচাৰোঁ কিন্তু আজি এইটো সঁচা চিন্তা কৰিব লগা আমাৰ ল'ৰা ছোৱালীবোৰ ড্ৰাগছৰ বহুত এট্ৰাকশ্যন হৈ আছে এতিয়া বহুত ড্ৰাগছৰ এই এট্ৰাকশ্যন হৈ মানে আমাৰ ল'ৰা ছোৱালী মানে ড্ৰাগছ লোৱাৰ কি আৰম্ভ কৰিছে বা ড্ৰাগছ লৈ আছে এতিয়া আমি ভাবিছোঁ এই ল'ৰা ছোৱালীবোৰক কেনেকৈ এৱাৰনেছ আনিব পাৰোঁ ড্ৰাগছটো যে এটা পয়জন বস্তু এইটোৰ পৰা আঁতৰি থাকে যেন এইটো আমি কেনেকৈ এৱাৰনেছ আনিব পাৰোঁ এইটো চেষ্টা কৰি আছোঁ ইয়াৰ লগতে আমাৰ ল'ৰা ছোৱালীবোৰ নিজৰ লাইফটো ৰৈ এতিয়া হেতালি খেলি আছে নিজৰ লাইফটো নিজৰে বুলি ভাবে কিন্তু মই ভাবোঁ ল'ৰা ছোৱালীবোৰৰ লাইফ কেৱল ল'ৰা ছোৱালীবিলাকৰ নহয় এইটো লাইফটো হ'ল মা বাপেকৰ লাইফ এইটো লাইফটো হ'ল ফেমিলিৰ লাইফ এইটো লাইফটো হ'ল গাঁৱৰ লাইফ এইটো সমাজৰ লাইফ অকল নিজৰ কাৰণে নহয় এইটো আমি বুজাৰ কাৰণে চেষ্টা কৰি আছোঁ কৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰা পৰিছিল চৰকাৰৰ বিটিআৰ চৰকাৰ অথবা ৰাজ্য চৰকাৰক শিক্ষা বিভাগ আপোনালোকে কি ক'ব বিচাৰিব কেনেকুৱা পদক্ষেপ হ'ব লাগে আমি বিচাৰোঁ আপচু হিচাপে আমি কৈও আছোঁ আপচু হিচাপে চৰকাৰে যি এতিয়া কৰোনা মহামাৰী হৈ গ'ল ক্লাছ 1 বছৰে হ'ল মোটামুটি ক্লাছ হোৱা নাই ল'ৰা ছোৱালীবোৰ স্কুলত যাব পৰা নাই ইহঁতৰ ব্ৰেইনৰ পৰা ডাইভাৰ্ট হৈ আছে এডুকেশ্যনটো মোটামুটি প্ৰায় ষ্টুডেণ্টৰ আমাৰ গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী আছে আমি ইয়াৰ কাৰণে গভমেণ্টক অনুৰোধ জনাম যাতে গভমেণ্টে কেনেকৈ এই আমাৰ ল'ৰা ছোৱালীবোৰ এই নিজৰ যি শিক্ষা লোৱা এইটোৰ পৰা ডাইভাৰ্ট হৈ আছে এইটো কেনেকৈ আনিব পাৰে বা গভমেণ্টে যি পলিচি ল'লে মানে ল'ৰা ছোৱালীবোৰক ভালকৈ শিক্ষা দিব পাৰে বা কোৱালিটি এডুকেশ্যন প্ৰদান কৰিব পাৰে এইটোৰ কাৰণে গভমেণ্টে ষ্টেপ ল'ব লাগে এইটো আহ্বান জনাইছোঁ আৰু আপোনাৰ চেনেলৰ থ্ৰুৱেদি এইটো আহ্বান জনাম ল'ৰা ছোৱালীবোৰক যি ড্ৰাগছৰ যি আমাৰ ব্যৱহাৰ কৰা বা সেৱন কৰা বেছি হৈছে এইটোৰ পৰা যাতে আঁতৰি থাকে বা নিজৰ লাইফটো লৈ হেতালি খেলি আছে এইটোৰ পৰা যাতে আঁতৰি থাকে এইটো আহ্বান জনাইছোঁ